Welcome to my channel Sagars blog. আজি আহিছো কেঁচু সাৰ উৎপাদন কেন্দ্ৰ এটালে। আপোনালোকে চাব কেঁচু সাৰ কেনেকৈ উৎপাদন কৰে। তালৈকে আহি আছো এয়া বৰ্তমান উপস্থিত হৈছোহি। এয়া নাট কেঁচু সাৰ উৎপাদন কেন্দ্ৰ। এয়া এইটোৱে হৈছে কেঁচু সাৰ উৎপাদন কেন্দ্ৰ। এইটো চাওক, এইটো সুন্দৰভাৱে এয়া কেঁচু উৎপাদন কৰা হৈছে। এইটো মই দেখাই আছো আপোনালোকক। উৎপাদন কৰা আজি কিমান বছৰ হ'ল নে আৰম্ভ কৰিছে? কৰিছে ন? 2 মাহ হৈছে। হয়, আচ্ছা আচ্ছা। এই অকণমান তাৰ বিষয়ে বুজাই দিব নেকি বাৰু, কেনেকৈ কৰিছে আপোনালোকে উৎপাদনটো? হয়, প্ৰথমতে আচলতে আমি অলপ খেৰ পাৰি লওঁ। তাৰ ওপৰত আপোনাৰ মেটেকা দিয়া হয়। তাৰপিছত কলগছ সৰু সৰু টুকুৰা কৰি পেলাই তাত দিয়া হয়। তাৰপিছত গোবৰ দিয়া হয়। তাৰপিছত গোবৰৰ পিছত সেই ক্ৰমান্বয়ে সেই একেটাভাৱে আৰু তেনেকৈ তৰপে দি গৈ পেলাই শেষতে সেই কেঁচা গোবৰ গুলি পেলাই তাৰপিছত ওপৰত এটা লেয়াৰ কৰি দিয়া হয়। খেৰৰ ওপৰত লেয়াৰ কৰি দি পেলাই তাৰপিছত কেঁচুটো এৰি দিয়া হয়। আচ্ছা, কেঁচুটো এনে ক'ত পোৱা যায়? হয়, কেঁচুটো আমাৰ ইয়াতো পোৱা যায়, কিন্তু এইটো অষ্ট্ৰেলিয়ান ব্ৰীড হয়। এইটোৰ নাম আইচেনিয়া ফেটিডা হয়। কি ক'লে নামটো? আইচেনিয়া ফেটিডা। আচ্ছা আচ্ছা। আৰু এই কেঁচুটো কিনিব লাগে ন? হয় হয়, এইটো কিনিব লাগে। এডাল কেঁচুত 1 টকা, মানে 1 টকা? হয় হয়, 1000 কেঁচুৰ দাম 1000 টকা। আচ্ছা, এইটো কেঁচু ন? আচ্ছা, একদম মৰি নাযায় ন? এইটো কেঁচু কি বুলি কয়, কি নাম বুলি কয়? আইচেনিয়া ফেটিডা। ইয়াত অকল গোবৰ নাথাকেতো, গোটেইটা বস্তুৰ সংমিশ্ৰণতহে এইটো হয়। ইয়াত গোবৰ আছে আৰু মেটেকা আছে ন? মেটেকা, খেৰ, তাৰপিছত কেঁচুটো এৰি দিয়া হয় ন? তাৰপিছত ইয়াত চব খাই শেষ কৰি দিব নহয় ন? এই খাই শেষ কৰি দিয়াৰ পিছত এইখিনি চব উলিয়াই লৈ পেলাই তাৰপিছত চালিব লাগিব ন? এয়া চলা আৰম্ভ কৰিছে নেকি? আচ্ছা, এনেকেই চালিব লাগিব ন? এইটোৰ পৰা কি হ'ব এতিয়া? ওপৰটো আকৌ দিব লাগিব। এইটো মানে পুৰা খাই দিলে ন কেঁচুৱে? খাইছে আৰু যিখিনি নাই খোৱা সেইখিনি আকৌ পুনৰ আকৌ তাতে দি দিব। আচ্ছা, এতিয়া তলত যে যিটো ওলাইছে এইটোৱে পেকেটিং কৰিব ন? এতিয়া মাৰ্কেটত কিমান হৈছে ইয়াৰ ৰেট? 10 টকা কিলো, পাৰ কিলো 10 টকা ন? কিছুমান ঠাই বিশেষে দাম বেছি চাগে বাৰু। হয় হয়, কম খৰচতো আমি এইটো মানে কৰিব পাৰোঁ। ধৰক ঘৰুৱাভাৱে এতিয়া ধৰক বাঁহেৰেও এটা বনাই ল'ব পাৰি, তাৰ ওপৰত পলিথিন পাৰি তেনেকৈও কৰিব পাৰি। এতিয়া ধৰক এই কলগছটোতো আমাৰ উপলব্ধ হয়, কাৰণ এজোপা যেতিয়া মানে কল এথোক পৰাৰ পিছত মানুহে এই কলগছডালটো এনেই নষ্ট হয় বা সেইডাল পেলাই দিয়ে। সেইটো কাটি আনি পেলাই আমি তাত ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত মেটেকাবিলাক অৱশ্যে কেৰিং চাৰ্জ আছে, কিন্তু মেটেকাটো এনেই পোৱা যায়, য'তে ত'তে পোৱা যায়। বা গোবৰ মানুহৰ আমাৰ এতিয়া যিহেতু গাঁৱত ঘৰ, গতিকে গোবৰবিলাক পোৱাই যায়। মানে প্ৰত্যেকৰ ঘৰতে গোবৰ আছে বুলিয়ে ক'ব পাৰি। কিন্তু আমি এতিয়া মানে গোবৰবিলাক অৱশ্যে কালেকশ্যন কৰিছোঁ। গোবৰৰ কাৰণে পইচা লাগে, সেইটো হয় বাৰু। এয়া চব মেটেকা ন? মেটেকা, কলগছ, এয়া গোবৰ, এইটোৱে নেকি? এইটোৱে হৈ গ'ল ন? আকৌ এইটো ভাঙি দিছে। আচ্ছা, এনেকুৱা হ'ব লাগিব ন? চাহপাতৰ নিচিনা। চাহপাতৰ দানা। আৰু কেঁচুটো ইয়াৰ ওপৰত অলপ অলপ থাকি যাব ন?
কেঁচুখিনি আকৌ এইটো চালি পেলাই আকৌ দি দিম কণ্টেইনাৰটোত লুটিয়াই দিব লাগিব মৰি যাব নেকি নমৰে মৰিব অলপ চলপ অঁ সাৰটো উৎপাদন যে কৰিব লাগে এইটো সাৰ প্ৰয়োগ কৰিলে কি কেনেকুৱা ধৰণৰ মানে মানুহৰ লাভ হ'ব বহুত হয় হয় এইটো আচলতে জৈৱিক সাৰ হয় যিহেতু আমি জানোৱেই গোবৰৰ পৰাতো একো মানুহৰ অপকাৰ নহয় গতিকে আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে তাৰ পৰা বহুত অপকাৰ হ'ব পাৰে আৰু মাটি মানে প্ৰথমতে যিহেতু বস্তুটো ফচলটো বহুত ভালদৰে হয় কিন্তু তাৰপিছত মাটিৰ উৰ্বৰতা শক্তিটো নষ্ট হৈ যায় ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে কিন্তু আপোনাৰ যেতিয়া আমি জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ তেতিয়া তাৰ পৰা আপোনাৰ মানে একো মাটিৰ একো অপকাৰ নহয় মানে আৰু পানী ধৰি ৰাখিব পৰা ক্ষমতাটো থাকে আৰু বস্তু যিটো ফল হয় বা যিটো শাক চব্জি যিটো হয় সেইটোৱে মানে আমাৰ শৰীৰৰ কাৰণেও ভাল স্বাস্থ্যৰ কাৰণেও ভাল আৰু লগতে সেইটো টেষ্টো হয় আৰু এতিয়া উত্তৰ পূৰ্বাঞ্চলত যিমান ভয়াৱহ পৰিমাণে মানে আপোনাৰ কেঞ্চাৰ বা অন্যান্য দুৰাৰোগ্য ৰোগবিলাক হৈছে এইটো প্ৰতিৰোধ কৰাটো সহায় কৰে ঠিক আছে